নমস্কাৰ আজি ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ফাৰ্ষ্ট ইলেকশ্যন অফ ইণ্ডিয়া। আমাৰ পূৰ্বপুৰুষসকলে কঠিন পৰিশ্ৰম আৰু ত্যাগৰ পিছত আমাৰ দেশ স্বাধীন হ'ল 1947 চনৰ 15 আগষ্ট তাৰিখে। আৰু আমাৰ দেশৰ প্ৰথম ইলেকশ্যনৰ পৰা আজিৰ ইলেকশ্যনলৈকে যথেষ্টখিনি সাল সলনিও দেখা পোৱা গৈছে। সেই সময়ত শিক্ষাৰ অভাৱ এটা ডাঙৰ সমস্যা আছিল। সেই সমস্যাও বৰ্তমান সময়ত যথেষ্ট পৰিমাণে হ্ৰাস হৈছে। আনহাতে সেই সময়ত EVM মেচিনৰ সলনি মতদান বক্স ব্যৱহাৰ কৰা হৈছিল। আমাৰ ভাৰতবৰ্ষৰ প্ৰথমটো ইলেকশ্যন হৈছিল 1951 চনৰ পৰা 1952 চনৰ ভিতৰত। অৱশ্যে এই ইলেকশ্যনৰ আগতো ভাৰতবৰ্ষত ইলেকশ্যন হৈছিল। সেই ইলেকশ্যনসমূহৰ বিষয়ে আমি এই ভিডিঅ'টোত আগলৈ কথা পাতিম। 1935 চনত ব্ৰিটিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ অধীনত ভাৰতক ইলেকশ্যন পতাৰ অধিকাৰ প্ৰদান কৰে আৰু সেই এক্টৰ মতেই 1936 চনত ভাৰতৰ প্ৰথম ইলেকশ্যন সম্পন্ন হয়। অৱশ্যে এই ইলেকশ্যন ব্ৰিটিছৰ অধীনত হোৱাৰ বাবে এই ইলেকশ্যনক আমি আমাৰ ভাৰতবৰ্ষৰ প্ৰথমটো ইলেকশ্যন বুলি ক'ব নোৱাৰোঁ। দেশ স্বাধীন হোৱাৰ সময় কাষ চাপি আহিছিল আৰু যিহেতু এখন দেশ চলিবৰ বাবে এখন সংবিধানৰ প্ৰয়োজন হ'ব, সেই গতিকে 9 ডিচেম্বৰ 1946 চনত ভাৰতীয় সংবিধান সভাৰ বাবে ইলেকশ্যন কৰোৱা হয়। ডক্টৰ শশীদানন্দ সিনহাক সংবিধান সভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। অৱশ্যে পিছৰ 11 ডিচেম্বৰত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীয় সংবিধান সভাৰ স্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। আৰু অৱশেষত আমাৰ দেশ স্বাধীন হ'ল 1947 চনৰ 15 আগষ্ট তাৰিখে। কিন্তু দেশ স্বাধীন হোৱাৰ বাবে আমাৰ দেশখন বিভাজিতও হৈছিল। দেশ বিভাজন হোৱাৰ বাবে পুনৰ সংবিধান সভাৰ গঠন কৰা হয় 1947 চনৰ 31 অক্টোবৰ তাৰিখে। সেই সময়ত সংবিধান সভাৰ বাবে 299 জন সদস্যক নিৰ্বাচিত কৰা হয় আৰু এই গঠন হোৱা সংবিধান সভাখনে 26 নৱেম্বৰ 1949 চনলৈকে নিজৰ সকলো কাম সম্পন্ন কৰি সংবিধানখন তৈয়াৰ কৰি উলিয়ায়। কিন্তু 1950 চনৰ 26 জানুৱাৰীৰ পৰাহে আমাৰ দেশত সংবিধানখন কাৰ্যকৰী কৰা হয়। সংবিধানখন কাৰ্যকৰী হোৱাৰ পিছৰে পৰাই ভাৰতত গণতান্ত্ৰিকভাৱে ইলেকশ্যন পতাৰ যো-জা চলোৱা হ'ল। ইলেকশ্যন সম্পাদিত কৰিবৰ বাবে সংবিধান তৈয়াৰ হোৱাৰ পিছতেই ভাৰতত ইলেকশ্যন কমিশ্যনো গঠন কৰা হৈছিল। কিন্তু 1950 চনত গঠন হোৱা ইলেকশ্যন কমিশ্যনৰ বাবে ইলেকশ্যনৰ নীতি নিয়মসমূহ প্ৰস্তুত কৰাটো সহজ কথা নাছিল। সেয়েহে সুকুমাৰ সেন নামৰ এজন বিষয়াক ভাৰতৰ প্ৰথমজন ইলেকশ্যন কমিশ্যনাৰ হিচাপে নিযুক্তি দিয়া হয়। ভাৰতবৰ্ষৰ প্ৰথম ইলেকশ্যনৰ সময়ত ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা আছিল 36 কোটি। শিক্ষাৰ অভাৱৰ দৰে এটা বৃহৎ সমস্যা থকাৰ বাবে সেই সময়ত ইলেকশ্যন কমিশ্যনৰ বাবে ভোটাৰ লিষ্ট তৈয়াৰ কৰাটো অত্যন্ত কঠিন হৈ পৰিছিল। তথাপিও বহুত কষ্টৰ মূৰত সুকুমাৰ সেনৰ নেতৃত্বত ভোটাৰ লিষ্টখন বনোৱা হয়। সেই সময়ত ভাৰতৰ অধিকাংশ লোকে অশিক্ষিত আছিল। কেৱল মাত্ৰ 15% জনসংখ্যাইহে প্ৰাৰ্থীসকলৰ নাম পঢ়ি ভোট দিব পৰা অৱস্থাত আছিল। এতিয়া সেই সমস্যাৰ লগত যুঁজিবৰ বাবেও ইলেকশ্যন কমিশ্যনে যথেষ্ট চিন্তা কৰে আৰু তাৰ উপায় হিচাপে প্ৰতিটো ৰাজনৈতিক দলৰ বাবে নিৰ্দিষ্ট ৰঙৰ মতদান বক্স তৈয়াৰ কৰি উলিয়াই ভোটাৰ চিহ্ন আৰু ৰং চাই সকলোকে ভোট প্ৰদান কৰিব পাৰে। সকলোতকৈ উল্লেখনীয় কথাটো হ'ল যে প্ৰথম ইলেকশ্যনৰ সময়ত কেৱল মাত্ৰ 21 বছৰৰ ঊৰ্ধ্বৰ লোককহে ভোট দিয়াৰ অধিকাৰ প্ৰদান কৰা হৈছিল। সেই সময়ত সমগ্ৰ বিশ্বৰ চকু নিক্ষেপ হৈ আছিল কেৱল আমাৰ দেশৰ গণতান্ত্ৰিক ইলেকশ্যনৰ ওপৰত। বহুতে কৈছিল যে এই ইলেকশ্যন সম্পূৰ্ণৰূপে ফেইল হ'ব, এই ইলেকশ্যন সম্পূৰ্ণৰূপে ফ্লপ হ'ব, ভাৰতবৰ্ষত গণতান্ত্ৰিক চৰকাৰ গঠন হ'ব নোৱাৰিব আৰু এনে প্ৰেছাৰৰ মাজতেই ইলেকশ্যনো দুবাৰকৈ কেঞ্চেল কৰিবলগীয়া হয়। কিন্তু অৱশেষত 1951 চনৰ 25 অক্টোবৰ তাৰিখৰ পৰা ভোটদান আৰম্ভ হয় আৰু এই ইলেকশ্যন 1952 চনৰ ফেব্ৰুৱাৰী মাহলৈকে প্ৰায় 4 মাহ সময় চলে আৰু সুকলমে আমাৰ ভাৰতবৰ্ষৰ প্ৰথমটো ইলেকশ্যন সম্পন্ন হৈ যায়। ভাৰতৰ প্ৰথম লোকসভা ইলেকশ্যনত 53টা ৰাজনৈতিক দলৰ 1874 জন প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল আৰু এই ইলেকশ্যনত কংগ্ৰেছ, ছ'চিয়েলিষ্ট পাৰ্টি, কমিউনিষ্ট পাৰ্টিৰ দৰে কিছুমান দলে অংশগ্ৰহণো কৰিছিল। এতিয়া আহোঁ এই ইলেকশ্যনৰ ৰিজাল্ট হিচাপে। অৱশ্যে আমি সকলোৱে এই ৰিজাল্টৰ বিষয়ে অৱগত, তথাপিও আমি উল্লেখ কৰিব বিচাৰোঁ যে এই ইলেকশ্যনৰ ৰিজাল্ট হিচাপে কংগ্ৰেছে 364টা ছিট পালে 489টা ছিটৰ ভিতৰত। অৰ্থাৎ কংগ্ৰেছে প্ৰায় 45% ভোট লাভ কৰিবলৈ সেই সময়ত সক্ষম হৈছিল। আৰু আমি সকলোৱে জনাৰ দৰে এই ইলেকশ্যনৰ পিছত জৱাহৰলাল নেহৰুদেৱে ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে নিজৰ পদ গ্ৰহণ কৰে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টি লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ আপোনজনৰ লগত আমাৰ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।